सरकार प्रतिष्ठा हुआ मात्र केइटामान दिन हल এই সময়ছোৱাৰ ভিতৰতে আপোনালোকে দেখা পাব যে 500 কোটি টকা আমি বিটিচিৰ বাবে অনুমোদন কৰিছো য'ত 700 কিলোমিটাৰ নতুন ৰাস্তা আমি নিৰ্মাণ কৰিম খুব কম দিনৰ ভিতৰতে আজি আমাৰ চিৰাং ওদালগুৰি আৰু বাস্কা জিলাৰ বাবে তিনিখন চৰকাৰী কলেজৰ কামো আৰম্ভ হ'ল চিৰাং আৰু বাস্কাৰ আদি হ'ল ওদালগুৰি কেইটামান দিন পিছতে হ'ব ইয়াৰ উপৰিও আমাৰ ধমধমা তামুলপুৰ সংযোগী পথত আজি 29 কোটি টকাৰে নতুন এখন দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল পৰৱৰ্তী পৰ্যায়ত মুছলপুৰ জালা কুমাৰীকাটাৰ ওপৰতো আৰু এখন নতুন দলঙৰ কাম আমি হাতত ল'ম য'ত প্ৰায় 200 কোটি টকা আমাক লাগিব তাৰ উপৰিও আজি এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া মই গৈ আছোঁ তামুলপুৰৰ মেডিকেল কলেজৰ মাটি চাবৰ কাৰণে আমি মাটিখিনি যাতে হস্তান্তৰ হ'ব পাৰে তাৰমানে চাওঁতে কম দিনৰ ভিতৰতে বিটিচিত বহু কাম আৰম্ভ হৈছে মাটিৰ পট্টা প্ৰদানকে ধৰি আৰু আমি আশা কৰোঁ যে এনেকৈ যদি কাম হৈ থাকে এটা নতুন বিটিচি আপোনালোকে খুব কম দিনৰ ভিতৰতে দেখা পাব এতিয়া বিটিচিত অমিত শ্বাহ ডাঙৰীয়াই কোৱাৰ দৰে বড়ো অনাবড়ো আদি শব্দ পুৰণা হৈ গ'ল সকলো একেবাৰে মন খুলি নতুন বিটিচিৰ কাৰণে ওলাই আহিছে আৰু মইতো বিশ্বাস কৰোঁ যে ইয়াত আৰু আমাৰ মাজত ভেদ বিভেদ একো নাথাকিব আমি সুন্দৰ এটা পৰিৱেশ দেখা পাম এতিয়া স্যার বিটিচি মডেল কৰি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সেই বস্তুখিনি কি হ'ব স্যাৰ মানুহখিনি কি হ'ব আমি প্ৰাদেশিকৰণৰ বাবে এটা শিথিল নীতি বনাই আছোঁ বিটিচিৰ 4খন জিলাৰ বাবে ভেঞ্চাৰ যিখিনি আছে কাৰণ তেওঁলোকৰ এনৰোলমেণ্ট কম থাকে বা আন বহুত সমস্যা আছে যিটো আমাৰ বাকী জিলাৰ লগত সমানে ফেৰ মাৰিব নোৱাৰে সেইকাৰণে আমি বিটিআৰ অঞ্চলৰ বাবে এটা নতুন নিয়ম বনাই আছোঁ যাতে মেক্সিমাম স্কুল কলেজক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ আপোনালোকে খুব সোনকালে এই সন্দৰ্ভত চৰকাৰী ঘোষণা শুনিব আমি অসমত বিজেপিৰ নেতৃত্বত ইলেকশ্যন হ'ব বিটিচি অঞ্চলত UPPL প্ৰধান বা বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত নিৰ্বাচন হ'ব কথাটো আমি হাতত লৈছোঁ হ'বই লাগিব আঁচনি গ্ৰহণ কৰিলে কি ক'ব চাগে হয় আমাৰ তামুলপুৰৰ কাৰণে আজি গৌৰৱৰ দিন এই আজিৰ দিনটোত আমাৰ এটা মডেল ডিগ্ৰী কলেজ আপোনাৰ কুমাৰীকাটাৰ দাউগাংবাৰীত আজি শিলান্যাস হৈ গ'ল মানে আৰম্ভণি হৈ গ'ল আৰু এতিয়া কনষ্ট্ৰাকশ্যন হ'ব আৰু যদি শীঘ্ৰে এই কনষ্ট্ৰাকশ্যনটো সম্পূৰ্ণ হয় তেতিয়া লগে লগে আপোনাৰ তাত মানে আমাৰ একাডেমিক ছেশ্যনটো আৰম্ভ কৰা যাব আৰু সেইটো এটা এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট কলেজ য'ত বিল্ডিং চৰকাৰে দিব এতিয়া অলৰেডি 16 কোটি টকা মানে দি দিছে ইয়াৰ পিছত আপোনাৰ কি কয় শিক্ষক সব গভৰ্ণমেণ্টে এপইণ্টমেণ্ট দি দিব বিল্ডিংটো হোৱাৰ লগে লগে গতিকে লগে লগে গোটেই মানে ক্লাছটো আপোনাৰ বিল্ডিং হোৱাৰ শেষতে ধুনীয়াকৈ চলি যাব গতিকে ভেঞ্চাৰ কলেজবিলাকক লৈ পেলাই যিখিনি জটিলতা ইয়াত আছিলে ইয়াত এই ডিগ্ৰী কলেজটোৱে বহুখিনি সকাহ দিব আৰু বাকী ভেঞ্চাৰ স্কুলখিনিও যিহেতু আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন হ'বই গতিকে মই ভাবোঁ যে ডিগ্ৰী লেভেললৈকে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আমাৰ তামুলপুৰৰ লোকেল মানুহৰ এতিয়া বহুতখিনি সুবিধা হ'ব ৰঙিয়া বা অন্যান্য জেগাত মানে যেনেকুৱা ধৰণৰ যায় ঘৰ ভাড়া বিচাৰি হাহাকাৰ দুখীয়া মানুহ যাব নোৱাৰে এইবিলাকৰ সমস্যা সমাধান হৈ যাব লগতে ইয়াত ছায়েন্স ছেকশ্যনো আৰম্ভ কৰিম বুলি আজি ঘোষণা কৰি গৈছে গতিকে একেবাৰতে দুইটা মানে ছেকশ্যন যদি চলি যায় তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুখিনি সুবিধাজনক হ'ব আমাৰ মুছলপুৰলৈ যিহেতু আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ তামুলপুৰৰ পৰা বা আমাৰ পূব ছাইডৰ পৰা অহা যোৱা কৰাটো কোনো ৰাস্তা নাছিলে ৰঙিয়া হৈ পেলাই ঘূৰি যাব লাগে বৰমা হৈ সোমাই যাব লাগে এতিয়া আমাৰ পাগলা দিয়াৰ যিটো বৰমা ধমধমা তামুলপুৰ ধমধমা বৰমা যিটো ৰথ বা বৰমা ধমধমা তামুলপুৰ অহা যিটো ৰথ তাত আমাৰ পাগলাৰ দলং নিৰ্মাণৰ কাৰণে আমাৰ PWD মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ব্ৰিজ এটা অকল চেংচনে নহয় তেওঁ ৱাৰ্ক অৰ্ডাৰ দি আজি কাম আৰম্ভ কৰিলে সেই ব্ৰিজখন গতিকে সেই ব্ৰিজখন হৈ যোৱাৰ পিছত বহুতখিনি মানে আমাৰ যোগাযোগৰ ক্ষেত্ৰত সুবিধা এতিয়া হ'ব
মুছলপুৰলৈ অহা যোৱাৰ কাৰণে কোনো সমস্যা নাথাকিব। ইয়াৰ পিছত ওদালগুৰি তামোলপুৰ পথ আছিলে আমাৰ তামোলপুৰৰ পৰা ওদালগুৰিলৈকে এই ৰাস্তা অলৰেডি কমপ্লিট মানে হ'ল, কিন্তু উদ্বোধন হোৱা নাছিলে। আজি সেইটো ৰাস্তাও তেখেতে ফৰ্মেলি উদ্বোধন কৰি দিছে। বৰ্ডৰ চুক্তি অনুযায়ী আমাৰ তামোলপুৰত এটা মেডিকেল মানে কলেজ কাম আপোনাৰ কেঞ্চাৰ মানে হস্পিটেল সেইটো আমাৰ ইয়াত স্থাপন কৰাৰ কথা আছিলে, আৰু সেই হিচাপে আজি তেখেতে ইয়াত আহি মেডিকেল কলেজ স্থাপন কৰাৰ কাৰণে মাটিটো চাবলৈ আহিছে। আৰু আমাৰ তামোলপুৰৰ ৰাইজে আৰু আমাৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই অলৰেডি কচুবাৰীৰ যিটো ৰিজাৰ্ভ মাটি আছে সেই মাটিটো তেখেতক আজি দেখুৱাইছে আৰু প্ৰস্তাৱ দিছে। এতিয়া সেই মাটিডোখৰখন আমাৰ হস্পিটেলৰ কাৰণে চুইটেবল। অকল অফিচিয়েল কিছু যাৱতীয় কাম আছে, যিহেতু চিফ আমাৰ ইয়াৰে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ ঘৰৰে হয়, গতিকে এই মাটিৰ কামখিনি 2 এদিনতে আমাৰ সম্পন্ন হ'ব আৰু লগে লগে ইয়াত আমাৰ মেডিকেল কলেজখনৰ কাম আৰম্ভ হৈ যাব। গতিকে সেয়া আমাৰ তামোলপুৰৰ কাৰণে মানে আমি আশা কৰাতকৈ বহুত বেছি আজি আমি মানে ইয়াত মানে কি কয় দেখিবলৈ পালোঁ যে বিভিন্ন আঁচনি ৰূপায়ণ হোৱাটো এইবিলাক আমাৰ আগতে জাষ্ট দাবী হিচাপে আছিলে, আমি কথা পাতি আছিলোঁ। ইয়াৰ পিছত এসপ্তাহমানৰ ভিতৰতে আমাৰ কি কয় সেইটো কাৱৰবাহা লতিবাৰী নাগৰিজুলি যিটো ৰাস্তা সেই ৰাস্তা আৰম্ভ কৰা হ'ব। ইয়াৰ পিছত আৰু কেইটামান তেনেকুৱা ধৰণৰ আছে। আমাৰ নাওকাটাত তাত শুক্লায়ত এটা BEd কলেজ মানে স্থাপনৰ কথা আছে, সেইটোও হয়তো আমাৰ এই ফেব্ৰুৱাৰীৰ ভিতৰত মানে হৈ যাব BEd মানে BEd কলেজখনো। তো তেনেকুৱা ধৰণৰ আৰু আমাৰ জিলা সেইটো আমি চেষ্টা কৰি আছোঁ। আজিও তেখেতে ঘোষণা কৰিছে যে তামোলপুৰ আৰু এতিয়া আমাৰ সাব ডিভিজন নহয়, এতিয়া জিলা হ'ব, সম্পূৰ্ণভাৱে তামোলপুৰ জিলা হ'ব। এতিয়া আৰু আমি মুছলপুৰৰ লগত নাথাকোঁ, আমাৰ তামোলপুৰ সাব ডিভিজনে এটা জিলা স্বীকৃতি পাব, আৰু সেইটো অতি শীঘ্ৰে আমি আশা কৰিছোঁ নিৰ্বাচনৰ আগে আগে হয়তো ইয়াৰ অধিসূচনা হৈ যাব পাৰে। কোনটো BTC টেট শিক্ষকখিনিৰ ক্ষেত্ৰত আজি আমাৰ চিফ ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত আলোচনা হৈছে যে এইটো অতি কম দিনৰ ভিতৰত আলোচনা কৰি ফালে এটা সিদ্ধান্তত আহিব তেওঁলোকৰ ৰেগুলেশ্যনৰ ব্যৱস্থাটো ল'বৰ কাৰণে। গতিকে কিমান পষ্ট আছে, কিমান পষ্ট ইয়াত দিলে তেওঁলোকক মানে আপোনাৰ ৰেগুলাৰাইজ কৰিব পৰা যাব, সেইটো কম দিনৰ ভিতৰতে সিদ্ধান্ত হৈ যাব, চবৰে চাকৰি হৈ যাব। 390গৰাকী যিখিনি আপোনাৰ পাবলগীয়া চেলাৰী আছে সেই চেলাৰীটো প্ৰায় হ'ব বুলি কৈছে, অলৰেডি ৰিলিজ কৰি দিছে। আৰু তেওঁলোকৰ ৰেগুলেশ্যনৰ কাৰণে অলৰেডি আজি কথা পাতিছে আমাৰ চিফ ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু অতি শীঘ্ৰে মানে ইয়াৰ ওপৰত এটা সিদ্ধান্ত হ'ব ৰেগুলেশ্যনৰ। ডিগ্ৰী মডেল কলেজ হোৱাৰ পিছত যিখিনি তামোলপুৰৰ পুৰণা ভেঞ্চাৰ ষ্টেজত আছে তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ প্ৰভিঞ্চিয়েলাইজেশ্যন হ'ব, তেওঁলোকৰ যিটো ছিষ্টেম সেইটো হ'ব। আৰু আজি যিটো আমাৰ গভৰ্ণমেণ্টৰ ডিগ্ৰী কলেজ সেইটো গভৰ্ণমেণ্ট কলেজ হিচাপে হ'ব, গতিকে সেইটো প্ৰভিঞ্চিয়েলাইজ হৈ থাকিব। এটা টাইপৰ আমাৰ কলেজ আছে, এটা হ'ল গভৰ্ণমেণ্ট কলেজ, এটা হ'ল প্ৰভিঞ্চিয়েলাইজেশ্যন কলেজ। গতিকে আমাৰ তামোলপুৰত দুখন আৰু কুমাৰীঘাটাৰ সেইটো প্ৰভিঞ্চিয়েলাইজেশ্যন কলেজ হ'ব, কাৰণ নিডত আছে। আৰু বড়ো একৰ্ডত এটা চুক্তি সম্পন্ন হৈছে, আৰু তাত BTC এৰিয়াৰ গোটেই কলেজ আৰু স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত অসমৰ বৰ্তমানৰ যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট সেই এক্টটো মানে ইয়াত মানে লাগু নহ'ব নিড বেচিছত। যদি তামোলপুৰত এইখিনি কলেজ দৰকাৰ নাগৰিজুলিও এই গোটেই কলেজখিনি প্ৰভিঞ্চিয়েলাইজেশ্যন হ'ব, গতিকে সেইটোৱেই কথা।